Wide angle আছেনে হা কিছু ও তো খাতে দে মই এটা কফি খাম কফি খাই খুম আৰু এই কোন Hello everyone, welcome to our channel Talks and Travel. Intro to banai karon tai kaam etat goise to moi banai dilu aru thumbnail to sai gome paise sage video to kihor upor hobo. Yes, to ami junbur subscriber mane amar logot connect hoy aise through Facebook, WhatsApp, Insta. Teloke sage gome paise je ami ahi palu, ami ghor ahilu. Ami koisilo yar agor video to je eta Chennai Diary closing video eta banam. তো ভিডিওটো বনালো আধা আধাকে এডিট কৰি থৈছিলোঁ কিন্তু সম্পূৰ্ণ হোৱা নাছিলে আজি সম্পূৰ্ণ কৰি মই এডিট কৰি এতিয়া আপোনালোকৰ আগত আপলোড দিলোঁ তেন্তে বেছি সময় নলওঁ বলক আমি ভিডিওটো আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আজি 31 অক্টোবৰ কিয় কৈছোঁ বুজি পাইছে চাগে আমি ঘৰ যাবলৈ আৰু মাত্ৰ 6টা দিন আছে মানে 6ত আমাৰ ফ্লাইট আছে চ' মানে 6টা দিনে আছে আৰু মই আজি ভিডিওটো এইটো কাৰণে আৰম্ভ কৰিলোঁ এই এসপ্তাহ আগত যে ভিডিওটো আৰম্ভ কৰিলোঁ কাৰণটো এইটোৱে যে যিহেতুকে আমি চেন্নাই ডায়েৰী ক্ল'জ কৰিব গৈ আছোঁ সেইকাৰণে মই এসপ্তাহ আগৰ পৰাই ভিডিওটো আৰম্ভ কৰিলোঁ এইকেইদিনত কি কি ঘটিব অলপ অলপকৈ আমি দেখাই যাম আৰু লাষ্টৰ দিনাখনো ভিডিঅ' বনামেই তো সেইখিনি গোটেইখিনি জইন কৰি দেখাম আপোনালোকক চ' আৰু আজি বাৰু মই ওলাই আহিলোঁ মানে এনেই আৰু বজাৰ আহিছিলোঁ কাম আছিলে অলপমান তো আৰু ৰাতিপুৱাৰ পৰা অলপমান মাতটো বেয়া হৈ আছিলে তো খোৱাটো মানে মেইন তো আমি তাত দোচা খাওঁ Yes, so video বনোৱা কাৰণ এইটোৱে যে মই দোচা খাই বহুত ভাল পাওঁ আৰু চেন্নাই দোচা বহুত টেষ্টি স্পেচিয়েলি এই দোকানখন দোকান পণ্ডি বজাৰত আছে য়েছ এইখন দোকান তো ইয়াত আহি আপোনালোকে দোচা খাব কাৰণ ইয়াৰ দোচাটো প্ৰাইচ বহুত কম অনলি 99ত ইমান টেষ্টি দোচা খাব পাম এইটো মছলা দোচা এইটো 99 আৰু বায়ে যোনটো অৰ্ডাৰ কৰিছে সেইটো ঘি মছলা দোচা সেইটো 120 ন 120 তো আমি এতিয়া দোচা খাওঁ তাইতো আহি লওক Thank you. তো মোৰো আহি গ'ল এতিয়া আমি কি কৰিম গাইস আমি এতিয়া খাম আপোনালোকে চাব হাই Okay. হেল্ল' বলো এতিয়া আমি অলপমান বজাৰ কৰিলোঁ আকৌ নেক্সট ডে লগ পাম আজি 2 তাৰিখ হৈ গ'ল তাৰপিছত আৰু বেছি দিন নাই আমি যাবলৈ আজি মাৰ ব্লাড টেষ্ট হৈ গ'ল তাৰপিছত এতিয়া পেট চিটি স্কেন আৰু ECG ইকো আছে দেন দেখাম দেন 6 তাৰিখ খা পানী খালা নাই মই ৰাতিপুৱাই খাই আহিছোঁ গৰম পানী আমাৰ মায়ে খাইছে টি কেক হেল্ল' আজি 4 তাৰিখ তো ইয়াৰ আগৰ ক্লিপটোত কৈছিলোঁ আমি টেষ্ট কৰিব আহিছোঁ মাৰ তো আজি সেই টেষ্টবিলাকৰ ৰিপৰ্ট দিছে তো বেলেগ এটা জেগাত গৈ আমি ৰিপৰ্টখিনি লৈ আহিলোঁ আৰু ভগৱানৰ কৃপাত এভৰিথিং ইজ অ'কে চব ঠিকে আছে বাট এইখিনি আমি এতিয়া ডক্টৰক দেখাব লাগিব তো তাৰ কাৰণে এতিয়া আমি আকৌ এপললৈ গৈ আছোঁ তাতে গৈ ডক্টৰৰ লগত কনচাল্ট কৰিম বস্তুখিনি তাৰপাছত আজি যিহেতুকে 4 তাৰিখ আৰু মাজত এদিন আছে আমি 6 তাৰিখে গৈ আছোঁ হয় নহয় হয় গৈ আছোঁ আৰু বেছি দিন নাই আৰু আজি 5 তাৰিখ মানে কালি আমি গৈ আছোঁ তো পেকিং হৈ গ'ল অৱস্থা একদম বেয়া এয়া আমাৰ পেকিং কমপ্লিট ইমানবোৰ বস্তু চিৰিয়াছলি এনেকুৱা লগা নাই আমি মানে ফ্লাইটত নহয় পাঞ্জাৱ বডি ট্ৰাক লৈ গৈ আছোঁ আৰু এইবোৰ গোটেই বস্তুবোৰ নিব দিয়ে নে চেন্নাই এয়াৰপৰ্টত আধা ৰাখি থয় ডাউট আছে তো আমি কালিলৈ গৈ আছোঁ কালি আকৌ ভিডিঅ' ধুনীয়াকৈ বনাম কালি যোৱা ভিডিঅ'খিনি হাই গাইজ আমি যাবলৈ ৰেডি মই বিশেষকৈ ৰেডি আৰু মা ৰেডি এইজনী দেখিছেনে নাই এইজনী ৰেডি হোৱাই নাই এইজনী ৰেডি হ'বলৈ আৰু বহুত টাইম লাগিব তো দেখিছে নাই ফ্লাইটত মেক্সি পিন্ধি যাব মই কৈ আছোঁ কিয় মেক্সি পিন্ধি ওলাইছে অলপমান এক্সপ্লেইন কৰচোন নহয় মই চাওক মোৰ কাপোৰটো বহুত ফুলা মানে দেখিছে একদম ফুলা তো মানে মই ভাবিছোঁ এইটো ফুলা কাপোৰটো ভৰালেতো বেছি স্পেচ খাব বেগত তো কিয় নাই মই পেহেনলোঁ আৰু জিন্সটো সোমালোঁ জিন্সটো কম জেগা নহয় তাই ফুলা কাপোৰটো এইটো কাৰণে পিন্ধিছে কিজানি যদি তাই ফ্লাইটৰ পৰা পৰি যায় তো পেৰাচুট বনাই কিনে এইটোতে বাচি যাব गजब बेइज्जती है আৰু মই ওলাইছোঁ ডাঙৰ কাণফুলি পিন্ধি বোলে হাঁহি নাজানি বনোৱা কাণফুলি আৰু এইটো বোলে লাইট
লাইটটো বন্ধ কৰিলে জ্বলি থাকে এইটো বুৰ্বকক বুৰ্বক বনালে আৰু বুৰ্বকে বিশ্বাস কৰিলে বেগ হা ভাগৰি গৈছোঁ 2 তলৰ পৰা বেগ লৈ লৈ এয়া বেগ ফাইনেলি আমি গাড়ীত বহি গ'লোঁ একদম অৱস্থা চেচ বেগ সোমাই আমাৰ 9টা বেগ এইটো এটা মই ইয়াতেই লৈছোঁ একদম হালত বেয়া গৈছে আৰু সেইকাৰণে অথনি ভিডিঅ' নবনালোঁ আৰু তো এতিয়া গৈ আছোঁ এয়াৰপৰ্ট আমি এয়াৰপৰ্টত লগ পাম আমি এয়াৰপৰ্টটো পালোঁ আহি বহুত ঠাণ্ডা ইয়াত মই একদম চল তল উৰি লৈছোঁ মায়েতো চুৱেটাৰ পিন্ধি আহিছে মা মানে আগৰ পৰা ৰেডি বাট মই ষ্টাইল দেখাই আহিছিলোঁ কাৰণে এতিয়া ঠাণ্ডাত মৰি আছোঁ বহুত ঠাণ্ডা আৰু আমাৰ ফ্লাইট আছে 5:40 এতিয়া বাজিছে 5:05 তো অলপমান টাইম আছে কিন্তু তাৰ আগতে অলপমান সোনকালে মাতে ইয়াত তো আমি ৰখি আছোঁ ইয়াত আৰু বা তাতে ৰখি আছে লাইনৰ ওচৰত মানে মাতিলেই তাই আমাক মাতি দিব আমি একদম পটাপট গৈ লাইনত থাকিম তো চাই থাকক ভিডিঅ'টো So guys, আমি ফ্লাইটত বৰ্ডিং হৈ গ'ল গৈ আছোঁ কৈ আছে কেনেকৈ চিট বেল্ট বান্ধিব লাগিব দেখালেতো শুনা পাইছেনে নাই নাজানো বাৰু বহুত সৰু সৰুকৈ কৈছোঁ মানে বহুত অকৱাৰ্ড লাগে इसमें एक नली दी गई है जिसमें इस तरह से हवा भरकर फुला ले पानी के साथ संपर्क में आते ही ये बत्ती जल जाएंगी और ये सीधी ध्यान কফি দেখি গুৰুৰ লাগিলোঁ চ' এতিয়া তাইও কৈ আছে কফি খাব কিন্তু যোনটো মানুহে না কফি খায় না চাহ খায় বহুত মাথা বিষাইছে আৰু বডি লাগিছে তাই এইবিলাক বাহানা এনেকৈ নাখায় মায়ে কি খাইছে মায়ে কৈছে ঘৰৰ পৰা আনা বাদাম পৃথিৱীত প্ৰথমবাৰ কোনোবাই কফি খায় এনেকৈ শুয়ে থাকে কফি খায় এয়া কফি খোৱা মানুহ देखा आपने लापरवाही का नतीजा है কফি খাইছে পুৰা লাগিছে এই যে ট্ৰেইনবিলাকৰ ওপৰত যে জবৰদস্তি শুই যায় তাতে শুই কিনে এনেকৈ আহিছে 3 hours later. ফাইনেলি আহি পালোঁ চ' হেপী এইটো কি আহি পালোঁ ফাইনেলি আমি আহি পাই গ'লোঁ হাই হাই ইউটিউবত যাব একদম ইউটিউবত যাব এয়া আমাৰ সৰু আহি গ'ল এয়া পাই গ'লোঁ আমি গুৱাহাটী গুৱাহাটী পাই গ'লোঁ ফাইনেলি ইমান Finally. ভাল লাগিছে মই কি ক'ম মই ইম'চনেল হৈ গৈছিলোঁ একো ক'ব নাই মাটিত তেনেকৈ ফ্লাইট যেতিয়া লেণ্ড কৰিছিলে যাবা দিয়ে তোৰ কাৰণে আমাক কিমান ল'ব দিন পিছত আহিছে আহিলি? হাই এয়া সৰু সৰুক চবে চিনি পায় আমি ছোটা হাতী ন সৰুক চিনি পায় ফাৰ্ষ্ট ভিডিঅ' একদম প্ৰথম ভিডিঅ'টো সৰু আছে মানে ভালকৈ চিনাকি কৰিব দিছে ধ্ৰুৱ আমাৰ পেহীৰ ল'ৰা হয় আৰু সৰু আমাৰ খুৰাৰ ল'ৰা হয় মোৰ বেটাৰী ল' এতিয়া বন্ধ হৈ যাব ফোনটো তো তাৰ আগতে কিমান মিনিট থেংক ইউ ছ' মাছ গোটেইকেইটা ভিডিঅ' চোৱাৰ কাৰণে চেন্নাই ডায়েৰী আজি আমি ক্ল'জ কৰিলোঁ এতিয়াৰ পৰা নেক্সট ভিডিঅ' আহিব গাঁৱৰ ডায়েৰী আৰম্ভ হ'ব
আৰু সব ভিডিঅ' আহিব আৰু লাহে লাহে তো ইমান দিন ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ আৰু ভিডিঅ'টো আপোনাৰ শেষৰ বাবে চোৱাৰ কাৰণেও ধন্যবাদ হয় আৰু আমাৰ এই যোনটো চেন্নাই জাৰ্ণি আপোনালোকৰ লগত একেলগে চলি যোৱাৰ কাৰণে বৰিং নহ'ল সঁচাকৈ মানে এটা ইণ্টাৰেষ্টিং টপিক যে আমি ক'বলৈ যাব লাগে ওলাই যাব লাগে মায়েও কয় যে ওলাই যোৱা অলপমান মনটো ভাল লাগিব ইউটিউব ভিডিঅ' বনোৱা মায়েও এক্সাইটেড হৈ থাকে ভিডিঅ' কেতিয়া আহিব চ' ইউটিউব ভিডিঅ' বনোৱাৰ কাৰণে চেন্নাই মানে দিনকেইটা আৰু অলপমান মানে এক্সাইটিং হ'ল আৰু ভাল হ'ল এতিয়া ঘৰলৈ আহি আৰু বেছি ভাল লাগিছে মই ফ'কাছ কৰিব পৰা নাই আজি ভিডিঅ'ত ঠিক আছে তো ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ থেংক ইউ বাই